ইয়ে পাৰি গৈছে ও মা গুড মৰ্নিং ফ্ৰেণ্ডছ মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ আজি আমি গৈ আছোঁ নলবাৰী মানে আগতে নলবাৰী ডিষ্ট্ৰিক্ট আছিলে এতিয়া বাক্সা ডিষ্ট্ৰিক্ট হৈছে তালৈ গৈ আছোঁ ভাইটি এটাই আজি নিমন্ত্ৰণ জনাইছে চ' তালৈ গৈ আছোঁ লগতে আমাৰ ভণ্টি এজনীও যাব তাইক এতিয়া গাড়ীত উঠাই লৈ পেলাই আমাৰ যাত্ৰা আৰম্ভ কৰিম তাত আজি আমাৰ মাছ মৰা এইবিলাক বহুত কিবা কিবি কৰিম আৰু মাছ তাছ মাৰিম তাত তো চাই থাকিব আৰু আজি দিনটো কি কি কৰোঁ দেখুৱাই যাম তো বলক মোৰ লগতে একেলগে বাক্সা ডিষ্ট্ৰিক্ট এয়া আমি যাবলৈ ওলাইছোঁ মালিগাঁও নগ'লোঁ হাইৱে গ'লোঁ মানে মালিগাঁৱত ফ্লাইঅভাৰ বনাই আছে জাম হ'ব বুলি কিন্তু ইয়াতো সেই একেই জামেই কাৰণ এইফালেও এই ফ্লাইঅভাৰ বনায়ে আছে তো গোটেইফালে জামেই আৰু শৰাইঘাটৰ ওপৰত নতুন শৰাইঘাটখন মানে পুৰণিয়ে হ'ল আৰু সেইফালে পুৰণিখন কি যে মনোমোহা দৃশ্য আৰু এইকণ জেগা ইমান যে ভাল লাগে বঙাইগাঁৱলৈ গ'লে কেতিয়াবা এইফালে এইকণত ভিডিঅ' নকৰাকৈ মই যে ৰ'বই নোৱাৰোঁ চ' আজিও ভিডিঅ' এটা কৰিয়েই ল'লোঁ আমি পালোঁ নামনি অসমৰ এখন ডাঙৰ হোটেল মানে ৰেষ্টুৰেণ্ট প্ৰণীতা ইয়াতে সোমাই ভাবিলোঁ চাহ একাপ খাই যাওঁ সেই ভাবিয়ে সোমালোঁ কিন্তু দেখিলোঁ এয়াচোন বিৰাট ডাঙৰ গজা এটা ক'বলৈ গ'লে অসমৰ ভিতৰতেই ডাঙৰ হ'ব গজাটো কিন্তু খুবেই ডাঙৰ কিন্তু সেই হিচাপে গজাটোৰ দাম ইমান নহয় মাত্ৰ 7 টকাহে আৰু এটা দেখিলোঁ প্ৰণীতা হোটেলৰ কাপ প্লেটত চাহ দিয়ে মোৰ কিন্তু খুব ভাল লাগিলে এনেকৈ দেখি পেলাই আগতে মই এনেকৈ খোৱা নাই কোনো হোটেলত কাপ প্লেটত চাহ এইখনতে খালোঁ ভালেই লাগিছে চাহটো খুব ভালেই বনাইছে মই ভাল পালোঁ এতিয়া গজাৰ জুতি লওঁ ডাঙৰ গজাটো জুতি লৈ লওঁ কেনেকুৱা লাগিছে গজাটো ভাল লাগিছে ময়ো জুতি লৈ লওঁ গজাটো মজা ৰঙা ব্লাউজ ৰঙা মেখেলা মুগা বৰণীয়া চাদৰ পিন্ধি প্ৰণীতা হোটেলৰ বাইদেউকেইজনী ভালেই লাগিছে দেখি ভাল লাগিছে আৰু আমি ধমধমা পাই গ'লোঁ আৰু এয়া ধমধমা টাউন মানে বেছি ডাঙৰ নহয় আৰু সৰুকৈ টাউন আৰু ভালেই লগা আৰু ইয়াত ভাইটি ৰঞ্জনৰ গাঁওখন খুবেই ধুনীয়া গ্ৰীণ একদম পূৰা ইয়াত চাগে পলিউশ্যন নাইয়ে নেকি খুবেই ভাল লাগিছে গাঁওখন আৰু পাই গ'লোঁ এয়া সি চাগে পদূলি মূৰতে ৰৈয়ে আছে সি পদূলি মূৰত মৰম লগা ভাইটিটো আমাৰ ৰঞ্জন জাষ্ট সোমালোঁ এই সিহঁতৰ ঘৰত চোতালত ৰৈয়ে দিলে আৰু আমাৰ গাড়ী আমাক বহুত কিবা কিবিয়ে খাবলৈ দিলে তাৰ ভিতৰত এইটো স্পেচিয়েল পিঠা এটা দিলে এইটো হৈছে জাতিলাওটো পিটিকি পেলাই মানে বৰ এটা বনাই এনেকৈ তেলত ভাজি পেলাই মানে গুড়ত দি পেলাই বনোৱা পিঠা জাতিলাওৰ পিঠা আগতে কেতিয়াও খোৱা নাছিলোঁ জাষ্ট জাতিলাওৰ পিঠাটো জুতি ল'লোঁ আৰু লগতে ৰঞ্জনে ইমানেই খোৱালে মানে বহুত বস্তু দিলে এইটোতো ছেকেণ্ড আইটেম ফাৰ্ষ্ট আইটেমটো ভিডিঅ' কৰা নহ'লগৈ আৰু এয়া হৈছে থাৰ্ড আইটেম মটৰৰ ঘুগনি আৰু লুচি থাৰ্ড আইটেম আৰু এইফালে আমাৰ দেহে খাই আছে আকৌ এইফালে অনিন্দিতাই খাই আছে ৰঞ্জনে ইমানে খোৱালে লগতে আৰু দৈও আছে ইয়াত দৈও খাই ল'লোঁ এতিয়া আৰু পেটত ভাতলৈ অকণো জেগা নাই আৰু সেইকাৰণে পাছফালে থকা পুখুৰীটোলৈ গ'লোঁ চাবলৈ এইটো পুখুৰী নহয় এইটো এটা গাঁতহে এইটোৱে ভাবিছিলোঁ পুখুৰী বুলি এতিয়া পাছফালে থকা পুখুৰীটোলৈকে যাওঁ নিচিনা হৈ আছে এই বাঁহনিৰ মাজে মাজে গৈ আছোঁ আৰু এটা তাতো এটা পুখুৰী দেখিলোঁৱে আৰু এটা পুখুৰী আছে তো গৈ আছোঁ চাওঁচোন আৰু কি আছে ভাল লাগিছে পৰিৱেশটো দেখুৱাই আছোঁ একদম পূৰা ডাঠ হাবি
ভাল লাগিছে একদম বাহনি একদম পুৰা জালৰ নিচিনা হৈ গৈছে অকণো ৰ'দ নোসোমাই বহুত ডাঙৰ পুখুৰীচোন এইটো আমি এটা পুখুৰীত পাইছোঁ এইটো বিৰাট এটা ডাঙৰ পুখুৰী এইটো বোলে সৰু পুখুৰী ৰঞ্জনে কৈছে এইটো সৰু ৰঞ্জনে এইটো সৰুটো ন ৰঞ্জন এইটো কি সৰু পুখুৰীটো এইটো আমাৰ সৰু পুখুৰীটো ডাঙৰটো আছে আগত আছে আকৌ আচ্ছা এইটো যদি সৰুটো ডাঙৰটো কিমান ডাঙৰ আছে ইয়াতে মোটামুটি 1.5 গুণ মানে বা এই গোটেই পুখুৰীটো তুলি দিয়াচোন আছে আছে আগত আৰু জায়গা আছে এইবিলাক গছবিলাক আছে এইফালে ন ডাঙৰ পুখুৰীটো শিৱসাগৰৰ পুখুৰীটোৰ নিচিনা এয়া পুখুৰীত মাছ ধৰিছে আমাৰ দেহো এইফালে নামিছে পুখুৰীত সিটো এইবিলাক ভালেই পায় নামিব পালে আৰু মাছবিলাক যে ধৰিছে নহয় ঢেৰ মাছ ইমানে দেখি ভাল লাগি গৈছে এনেকুৱা লাগি গৈছে যেন মাছবিলাক হাতেৰে চুই চাওঁ কিন্তু যাব নোৱাৰি আৰু তলত দেহে ইফালে এটা দাঙি পেলাই দেখুৱাই দিছে ইমান চফা মাছবিলাক দেখি এনেকুৱা লাগিছে ইটো খাম নে সিটো খাম ইয়াকে কয় নেকি অধিক মাছত বগলীকণা মাছবিলাক দেখি আমি একেবাৰে পূৰা বগলীকণাটো হৈ পৰিছোঁ ৰঞ্জন আৰু দেহে যিটো বেছি তেজাল মাছ সেইটো বাছি ল'লে আৰু বাকী মাছবিলাক আকৌ পুখুৰীলৈ দলিয়াই দিছে কাৰণ ইমানবিলাক মাছটো আৰু আমি খাব নোৱাৰোঁ ত' গোটেইবিলাক এটা এটাকৈ আকৌ পুখুৰীত দলিয়াই দিছে এইফালে দেহ সাঁতুৰিবও শিকি আছে এই টিকলা দুটা এটা সুধিলোঁ নাম কি বিশাল বুলি কৈছে আকৌ বিশালৰ অৰ্থ কি বুলি সোধোতে সি কৈছে যে বিশাল মানে বোলে কাপোৰৰ দোকান বিশালৰ অৰ্থ কাপোৰৰ দোকান আজিয়ে গম পালোঁ বিশাল মানে কাপোৰৰ দোকান বুলি আৰু এইফালে দেহে সাঁতুৰিবলৈ ট্ৰাই কৰি আছে কিন্তু পৰাগে নাই এতিয়াও ৰঞ্জনে বাৰে বাৰে দেখুৱাই দি আছে সাঁতুৰি দেহে যিহেতু কেতিয়াও সাঁতোৰা নাই নাজানে সি জানো চাওঁচোন ৰঞ্জনে তাক আজি কিমান শিকাব পাৰে পাৰিলেতো ভালে কথা কিন্তু মানে হাতখন লৰাইছে ৰঞ্জনে আকৌ দেখুৱাই দিছে ভৰিখন এনেকৈ কৰিব লাগে কিন্তু যোৱা নাই এটা জেগাতে আছে সি পাৰিলে ভালে কথা চাওঁচোন পাৰেনে নাই ৰঞ্জন ইফালে মাতাচোন তাক না আহিব নোৱাৰি এইখিনিলৈকে আৰু পুখুৰীত অলপ সাঁতুৰি মেলি এতিয়া আমি পাৰে পাৰে ঘূৰি আছোঁ ৰঞ্জনৰ বাৰীত ডাঙৰ পুখুৰীটোৰ ফালে যাওঁ সেইটো ধুনীয়াকৈ সাঁতুৰা দেখিলে ভাল লাগে ন আৰু ইয়াত চিজিল হৈ আছে ন জেগাবিলাক এইফালে এটা কাম কৰিছে সেইকাৰণে নুঠে তাৰ সেই নাই পেন নাই তলত উঠি আছোন পাৰত लगता वैसे तो নাই কেন এই জাপ মেছে মনে মনে আমি পিনে হাই এটা আমার রাজুবা চৌকা এটা রাজুবা চৌকা বলে ইয়াতে ঠান্ডা হয় ইয়াতো মাছ আছে নে তাতকে এটুই মেইন খাল এইটো মেইন মানে এইটো ডাঙৰটো বুলি কৈছ এইটো শৰ্মা ছাৰ আহিলে আমি ভেন্দিটো খোৱালো হয় এইটো ভেন্দি ঘৰৰ ভেন্দি পারি কিয় নোৱাৰিব কুমড়া লাগিয়েছে কুমড়া ফুল ফেলেছে মাত্র এইটো কি কৈছে এইটো দেতা দেতা চিনাকি লাগিছে দেতা এইটো কি গাছ হিমেলি আলু যে হিমলু আলু এইটো কুহিয়াৰ বাবু এইটো হলে যাব নাগে তুমি পৰি গেলে দিগদাৰ হ'ব মইচা
বানপানী হোৱা নাছিলে ন বানপানী নহয় কিন্তু আমাৰ কি হ'ল পুখুৰীটো খান্দা টাইমতে বৰষুণ দি দিলে সেইকাৰণে পাৰ মানে আমি ক্লিয়াৰ কৰিব পৰা নাই এইটো পিছত খান্দিছো মানে We shared the pieces of ourselves, it's perfect timing now. We fueled the flames, but we're still learning to trust. It's never enough, never enough. Burning me up, burning me up. Don't fight the fire, too much too fast to burn us out. We walk the wire, love. Don't make me read your mind, I know it. Learning to trust. It's never enough, never enough. Burning me up, burning me up. কৰি আছো বিৰাট ধুনীয়া এটা বৰষুণ এটা পৰি আছে গ্ৰীনৰ মাজত আমি এভাৰগ্ৰীণ আৰু ৰঞ্জন ক এই আমাৰ গাঁৱৰ পৰিৱেশ আপোনালোক আহিলে চালে ভাল লাগিল কিন্তু যাব মন যোৱা নাই এই পৰিৱেশটো এনেকুৱাই আহিলে মানে যাব মন নাযায় নাই গাঁৱত ময়ো আছো মানে মোৰো ঘৰ গাঁৱতে হয় কিন্তু ইট ইজ চামথিং এক্সট্ৰা মানে আমাৰো ভাল লাগে মানে আমি গাঁওখনত সোমাই আহোঁতে দেখা পাইছিলোঁ শুৱনি আমাৰ গাঁওখনলৈ স্বাগতম একচুৱেলি শুৱনি আমাৰ গাঁও মানে শান্তিপুৰ আৰু শান্তি পাইছোঁ শুৱনি গছেৰে ভৰা ভৰি ফল ফুল লাগে ক'ত পাওঁ তল ধৰা নে যাব মন নাযায় তোমাৰ মনত নাই সুবিধাটো আছে অলপ কোৱা মনত আছে যদি শুৱনি আমাৰ গাঁওখনত শুৱনি গছেৰে ভৰা ডাল ভৰি ভৰি ৰঞ্জনৰ মনত আছে নেকি কবিতাটো নাই মনত নাই মনত আছে শুৱনি আমাৰ গাঁওখনত কোনে গছেৰে পৰা ডাল ভৰি ভৰি ফল ফুল লাগে ক'ত পাওঁ তল ধৰা শুৱনি নদীৰ পানী ভৰা ঘাট নাই লাষ্টৰ হয় সেইখিনি আমি চবেই এতিয়া বহি আছো পুখুৰীৰ পাৰত একদম নেচাৰেল হাৱাৰ ভাত আমি ইয়াতে খাম আজি এনেকে পানী মাছলিজ বহি গৈছে আৰু এইফালে ৰঞ্জনৰ বন্ধুকেইটা আছে এটা দুটা তিনিটা চাৰিটা বন্ধু এতিয়া বুবুল তাৰ নাম কি আছিলে নৱ ডেকা ময়ো অনিন্দিতা ডেকা এইফালে কুলদীপ বৈশ্য ফটোগ্ৰাফাৰ কুলদীপ চব বহি আছো আজি আৰু এইফালে পুখুৰীত খানা চলি আছে খেল দেখাব আমি মইতো এতিয়া সাঁতুৰি আছো অলপ পাৰিছো আৰু মানে 5% মান ৰঞ্জনে এনেকুৱা এটা খেল দেখাব সি হাতেদি খোজকাঢ়িব ভৰিকেইটা খালি দেখা পাই থাকিব হয় নে মই মূৰটো তলত থাকিব ভৰিটো ওপৰত থাকিব মই খোজকাঢ়ি গৈ থাকিম এনেকে অলপমান জাগা ঠিক আছে একদম সাজু 1 2 3 ষ্টাৰ্ট অকমান সাইড দিয়ক ৰেডি মই এইপিনে যাম মানে ভৰিকেইখন দেখাব ও মা এটা কি কৰিছে এইটো অদ্ভুত খেল ভৰি দুটা ওলাই আছে এখন মানুহটো তলত নালাগে আৰু হ'ব 10 ছেকেণ্ড হোৱা নাই আহিলে তাৰপিছত বেছি হ'ব নাই আৰু আহিলে নিজে ওলাই আহিবা কোনে টানি লৈ জানিব তোমাক মানে মই তাতে মানে এনে ডাং খাই যাওঁ কেনেকুৱা লাগে ভিতৰত কেনেকুৱা লাগে একো নালাগে মই থাকিম হ'ব তাতে আছে ওই মোৰ ভৰি ওচৰতে আছে ৰঞ্জন জলদি ওলাই ৱাও তই তলত সাঁতুৰি আছ সেইকাৰণে পাৰিছ মই সাঁতুৰিব নোৱাৰো যে না তোৰ আকৌ পাৰি মোক উঠাই দিয়ে তলত থাকিব নাই এটা লাগব ধৰিবি হা ধৰিম মানে মই হেঁচি ধৰিব নালাগে
মানুহে হেঁচা মাৰি থৈ দিব গুচি আহে বোলে ধৰিব পৰা নাই গৈছে ইয়ে পাৰি গৈছে ইয়ে পাৰি যাব এনেকে দুদিন থাকিলে হৈ যাব তুমি চানডে চানডে ৰঞ্জনৰ ঘৰত আহা কৰা ভাত খাব আহিছো এয়া মাছ তাৰপিছত এয়া হাঁহৰ মাংস এয়া কি পাৰৰ মাংস এয়া মুৰ্গীৰ মাংস পনীৰ বুটৰ দাইল মাহৰ মানে মিক্স দাল এইটো মিক্স দাইল আৰু এয়া মাছ ফ্ৰাই পাপৰ এইবিলাক আৰু চব্জি মানে পেটত ঠিক আছে এনজয় কৰক ঠিক আছে আমি এনজয় কৰোঁ এতিয়া খানা সেয়া ৰঞ্জনহঁতৰ গাঁৱতে গোপাল কৃষ্ণ মন্দিৰ তাত দেহেও সেৱা ল'লে লগতে ময়ো সেৱা ল'লোঁ আৰু মন্দিৰৰ কাষতে এজোপা ডাঙৰ ৰাধাচূড়া গছ আছে পুৰণি হয় গছজোপা তাত তলতে অকণমান বহি লেকচাৰো মাৰিলোঁ লগতে বতাহো খালোঁ ঠিক আছে আহোঁ ৰঞ্জন বাই বাই কালি লগ পাম আহোঁ কাপোৰৰ দোকান বাই বাই 6টামান বজাত আমি ৰঞ্জনহঁতৰ ঘৰৰ পৰা ওলাই দিলোঁ বহুত বেছি ভাল লাগিলে তাহাঁতৰ ঘৰৰ গোটেইখিনি মানুহে আমাক বহুত বেছি মৰম দিলে চ' সেইকাৰণে আমাৰ বহুত বেছি ভাল লাগিলে আজি এটা সুন্দৰ দিন অতিক্ৰম কৰি এতিয়া ঘৰলৈ উভতিছোঁ এতিয়া আমি গুৱাহাটী পাই গৈছোঁ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে তো লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিম তেতিয়ালৈকে হেপী থাকক বাই বাই